অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT, SCERT আৰু SEBAৰ দ্বাৰা নিৰ্ধাৰিত আৰু নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত সপ্তম শ্ৰেণীৰ বাবে যুগুতোৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ পাঠটিৰ উত্তৰ লিখা পদ্ধতিৰ বিশেষ আলোচনা ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন, খালী ঠাই পূৰ কৰা। 1 নম্বৰ, খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক ডেছ বোলা হয়। ইয়াৰ উত্তৰ, খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক ভক্ষণ বোলা হয়। নম্বৰ 2, এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীক ডেছ বোলা হয়। ইয়াৰ উত্তৰ, এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীক ফেগোচাইটোছিছ বা কোষীয় ভক্ষণ বোলা হয়। নম্বৰ 3, পাচনৰ পিছত সৰল উপাদানবোৰ ডেছ পদ্ধতিৰে তেজত সোমায়। ইয়াৰ উত্তৰ, পাচনৰ পিছত সৰল উপাদানবোৰ অৱশোষণ পদ্ধতিৰে তেজত সোমায়। 4 নম্বৰ, ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ডেছ বোলে। ইয়াৰ উত্তৰ, ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ভিলাই বোলে। নম্বৰ 5, মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ডেছ। ইয়াৰ উত্তৰ, মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। নম্বৰ 6, এমিবাৰ খাদ্য ডেছত হজম হয়। ইয়াৰ উত্তৰ, এমিবাৰ খাদ্য গহ্বৰত হজম হয়। 2 নং প্ৰশ্ন, তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা। 1 নম্বৰ, মানুহৰ প্ৰত্যেক হনুতে 3 যোৰকৈ পুৰঃপেশক দাঁত থাকে। উত্তৰ অশুদ্ধ, কাৰণ মানুহৰ প্ৰত্যেক হনুতে 2 যোৰকৈ পুৰঃপেশক দাঁত থাকে। নম্বৰ 2, ৰোমন্থক প্ৰাণীৰ পাকস্থলীত 4টা কোঠালি থাকে। ইয়াৰ উত্তৰ শুদ্ধ। নম্বৰ 3, মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জোঙা হয়। ইয়াৰ উত্তৰ শুদ্ধ। নম্বৰ 4, শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয়। ইয়াৰ উত্তৰ অশুদ্ধ, শৰ্কৰাৰ পাচন মুখ গহ্বৰতে আৰম্ভ হয়। নম্বৰ 5, খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্ত্ৰত সম্পন্ন হয়। ইয়াৰ উত্তৰ শুদ্ধ। নম্বৰ 6, এমিবাৰ খাদ্য টিকটিকাত হজম হয়। ইয়াৰ উত্তৰো শুদ্ধ। 3 নং প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ, তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্ৰাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে। বাছনি এ, ছেদক, বি, পুৰঃপেশক, চি, পেশক আৰু ডি, কৃন্তক। ইয়াৰ উত্তৰ এ, ছেদক দাঁত মাংসভোজী প্ৰাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে। নম্বৰ বি, হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায়। নম্বৰ এ, ছেদক, নম্বৰ বি, পুৰঃপেশক, নম্বৰ চি, পেশক, নম্বৰ ডি, কৃন্তক। ইয়াৰ উত্তৰ নম্বৰ ডি, কৃন্তক দাঁত হাতীৰ বাহিৰলৈ ওলাই আহে। 3 নম্বৰ, তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে। নম্বৰ এ, পাকস্থলী, নম্বৰ বি, কুটপথ, নম্বৰ চি, জিভা, নম্বৰ ডি, স্পৰ্শক। ইয়াৰ উত্তৰ নম্বৰ বি, কুটপথ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে। 4 নম্বৰ, পাচন নোহোৱা আহাৰৰ পৰা পানীত অৱশোষণ কোন অংশত হয়। নম্বৰ এ, পাকস্থলী, নম্বৰ বি, ক্ষুদ্ৰান্ত্ৰ, নম্বৰ চি, বৃহদন্ত্ৰ, নম্বৰ ডি, গ্ৰাহনলীত। ইয়াৰ উত্তৰ নম্বৰ চি, বৃহদান্ত্ৰত পানীভাগ অৱশোষণ হয়। নম্বৰ 5, তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয়। নম্বৰ এ, পাকস্থলী, নম্বৰ বি, যকৃত, নম্বৰ চি, হাঁওফাঁও, নম্বৰ ডি, অগ্ন্যাশয়। ইয়াৰ উত্তৰ নম্বৰ চি, হাঁওফাঁও পাচনতন্ত্ৰৰ অন্তৰ্গত নহয়। 4 নং প্ৰশ্ন, এটা বাক্যত উত্তৰ দিয়া। নম্বৰ এ, কোনবিধ শৰ্কৰা ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে। ইয়াৰ উত্তৰ, উদ্ভিদৰ ডাল পাতত থকা চেলুলজ নামৰ জটিল শৰ্কৰাবিধ ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে। নম্বৰ বি, মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি। ইয়াৰ উত্তৰ, মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত। নম্বৰ চি, পাচন নলীৰ কোনটো অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়। ইয়াৰ উত্তৰ, পাচন নলীৰ ক্ষুদ্ৰান্ত্ৰ অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়। নম্বৰ ডি, মানুহৰ পাচন নলীৰ কোন অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়।
ইয়াৰ উত্তৰ মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্তৰ অন্তৰ্ভাগত থকা আঙুলি সদৃশ ভিলাই অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহ অৱশোষণ হয়। ইয়াৰ উত্তৰটো এনেদৰে লিখিব পাৰি। মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহ অৱশোষণ হয়। নম্বৰ ই মানুহৰ জিভাত থকা ছাদকলিবোৰৰ কাৰ্য কি? ইয়াৰ উত্তৰ মানুহৰ জিভাত থকা বেলেগ বেলেগ অংশৰ ছাদকলিবোৰে ভিন ভিন সোৱাদ অনুভৱ কৰায়। 5 নং প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। নম্বৰ এ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। এমিবা আৰু মানুহ দুয়োৰে ক্ষেত্ৰত পৰিপুষ্টি পৰপোষী। দুয়োৰে ক্ষেত্ৰত বাহিৰৰ পৰা খাদ্যবস্তু দেহ গহ্বৰত সোমায়। পিছত পাচকৰসৰ সহায়ত সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, অৱশোষণ হয়, দেহত চাংগীকৰণ হয় আৰু হজম নোহোৱা অংশ বহিষ্কৰণ হৈ দেহৰ বাহিৰ ওলায়। আনহাতে এমিবাই কুটপটৰ সহায়ত খাদ্য খায় কিন্তু মানুহে মুখেৰে খাদ্য খায়। এমিবাৰ খাদ্য গহ্বৰত হজম হয় কিন্তু মানুহৰ নিৰ্দিষ্ট পাচনতন্ত্ৰত হজম হয়। এমিবাৰ পাচন নোহোৱা খাদ্য অংশ খাদ্য গহ্বৰটোৰ লগত বাহিৰ ওলায় কিন্তু মানুহৰ নিৰ্দিষ্ট পায়ুৰে বাহিৰ ওলায়। নম্বৰ অনুযায়ী এই প্ৰশ্নটোৰ উত্তৰ কিছু দীঘল বা চুটি কৰিব পাৰি। নম্বৰ বি পাগুলি খোৱা মানে কি বুজা? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। ৰোমন্থক প্ৰাণীয়ে অতি খৰকৈ ঘাঁহজাতীয় খাদ্য খায়। পাকস্থলীৰ বিশেষ কোঠালিত জমা কৰি আংশিক পাচন হোৱা খাদ্য আজৰি সময়ত পুনৰ মুখলৈ আনি সম্পূৰ্ণ চোবাই পুনৰ গিলি থ'ব পাৰে। এইবোৰ প্ৰাণীক ৰোমন্থক প্ৰাণী বোলা হয় আৰু এনেদৰে মুখলৈ আনি পুনৰ চোবাই খোৱাকে পাগুলি খোৱা বোলা হয়, যেনে গৰু ছাগলী আদি। চি নং প্ৰশ্ন এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী বৰ্ণনা কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। এমিবা একোষী জীৱ হোৱা বাবে ইয়াৰ মুখ বা পাচনতন্ত্ৰ নাথাকে। ইয়াৰ বহি আৱৰণত থকা আঙুলি সদৃশ কুটপটৰ সহায়ত খাদ্যবস্তু এক বা একাধিক খাদ্য গহ্বৰত সোমাই লয়। ইয়াত পাচকৰসৰ সহায়ত জটিল খাদ্য সৰল হোৱাৰ পিছত শুহি লয় আৰু পাচন নোহোৱা অংশ খাদ্য গহ্বৰটোৰ সৈতে বাহিৰ ওলায়। এমিবাৰ পৰিপুষ্টিক ফেগোচাইটোছিছ বা কোষীয় ভক্ষণ বোলা হয় আৰু এনেদৰে এমিবাই খাদ্য গ্ৰহণ কৰে। নাইবা ইয়াৰ উত্তৰ এনেদৰেও লিখিব পাৰি। এমিবা একোষী প্ৰাণী হোৱা বাবে ইয়াৰ মুখ বা পাচনতন্ত্ৰ আদি নাথাকে। ইয়াৰ বহি আৱৰণত আঙুলি সদৃশ কুটপটৰ সহায়ত খাদ্যবস্তুটো লাহে লাহে আৱৰি লয়। ফলত খাদ্যবস্তুটো এটা গহ্বৰত সোমাই যোৱাৰ নিচিনা হয় আৰু খাদ্যৰ সৈতে এই গহ্বৰটোক খাদ্য গহ্বৰ বোলে। এমিবাৰ দেহত এনেধৰণৰ এক বা একাধিক খাদ্য গহ্বৰ সৃষ্টি হ'ব পাৰে। খাদ্য গ্ৰহণ প্ৰক্ৰিয়াটোত খাদ্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় 1 মিনিটমান সময় প্ৰয়োজন হয় আৰু এই খাদ্য গহ্বৰৰ ভিতৰত পাচকৰস নিঃসৰণ কৰে। ফলত জটিল খাদ্য ভাঙি সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তন হয় আৰু পাচনৰ পাছত সৰল খাদ্যৰ উপাদানবোৰ কোষত চাংগীকৰণ হয়। পাচন নোহোৱা খাদ্যৰ অংশবোৰৰ সৈতে খাদ্য গহ্বৰটো এমিবাই দেহৰ বাহিৰলৈ উলিয়াই দিয়ে। এমিবাৰ এই পৰিপুষ্টি প্ৰক্ৰিয়াক ফেগোচাইটোছিছ বা কোষীয় ভক্ষণ বোলা হয়। প্ৰশ্নৰ নম্বৰ অনুযায়ী উত্তৰটো দীঘল বা চুটিকৈ লিখিব পাৰি। ডি নং প্ৰশ্ন মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কাৰ্য কি কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ ছেদক দাঁতৰ অগ্ৰভাগ জোঙা। ইয়াক মাংস আৰু টান খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয় আৰু মানুহৰ কৃন্তক দাঁত বটালিৰ দৰে চেপেটা হোৱা বাবে খাদ্যবস্তু কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়। ই নং প্ৰশ্ন প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো এনেদৰে লিখিব পাৰি। প্ৰাণীৰ পৰিপুষ্টি পৰপোষী। এই পৰিপুষ্টি 5টা স্তৰৰ মাজেৰে সম্পন্ন হয়। 1 নম্বৰ ভক্ষণ। খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক ভক্ষণ বোলা হয়। বিভিন্ন প্ৰাণীৰ অংগ আৰু খাদ্য গ্ৰহণ পদ্ধতি ভিন ভিন। কিছুমানে চোবাই খায়, আন কিছুমানে গিলি খায়। 2 নম্বৰ পাচন। জটিল আৰু অদ্ৰাৱণীয় খাদ্য দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাকে পাচন বোলে। 3 নম্বৰ অৱশোষণ। পাচিত দ্ৰৱণীয় খাদ্যবস্তু তেজত শোষিত হোৱাকে অৱশোষণ বোলে। 4 নম্বৰ চাংগীকৰণ। তেজত শোষিত খাদ্য
পৰিবহন হৈ কোষৰ অংশ হৈ পৰাকে চাংগীকৰণ বোলা হয়। 5 নম্বৰ বহিষ্কৰণ। হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰৰ বাহিৰ ওলোৱাক বহিষ্কৰণ বোলে। F নং প্ৰশ্ন, মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ পাচন প্ৰক্ৰিয়াত মুখেৰে খোৱা খাদ্য ওঠৰ মাজেৰে মুখ গহ্বৰত সোমোৱাৰ পাছত দাঁতে গুৰি কৰি জিভাই স্বাদ লৈ লালতি মিহলাই আৰু ইয়াৰ পৰা টেটু আৰু গ্ৰাহনলীৰ মাজেৰে পাকস্থলীত প্ৰৱেশ কৰে। ইয়াত খাদ্য পাকগ্ৰন্থিৰ হাইড্ৰক্লৰিক এচিডৰ লগ হৈ আমলিক হয় আৰু এবিধ এনজাইমে প্ৰটিনজাতীয় খাদ্যৰ আংশিক পাচন ঘটায়। লালতিৰ এনজাইমে শৰ্কৰা পাচন ঘটায়। এচিডৰ বাবে ক্ষতিকাৰক অণুজীৱ ধ্বংস হয়। ইয়াৰ পৰা খাদ্য ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰাত যকৃতৰ পিত্তৰস আৰু অগ্ন্যাশয় ৰসে ক্ষাৰকীয় কৰি বিভিন্ন এনজাইমৰ সহায়ত সকলো খাদ্য পাচন ঘটায় আৰু ক্ষুদ্ৰান্ত্ৰত থকা আঙুলিৰ দৰে ভিলাইবোৰত তেজে লাগতিয়াল পুষ্টিদ্ৰব্যবোৰ শোষণ কৰে। ইয়াৰ পৰা অহা পাচন নোহোৱা অংশ বৃহদন্ত্ৰত পানী আৰু খনিজ লৱণ শোষণ হয়। অৱশিষ্ট মলখিনি মলভাণ্ডৰ পৰা সময়ে সময়ে বাহিৰ ওলায়। নাইবা ইয়াৰ উত্তৰটো এনেদৰে লিখিব পাৰি। মানুহৰ পাচন প্ৰক্ৰিয়াত জটিল খাদ্য সৰল উপাদানলৈ পৰিৱৰ্তন হোৱাত কেইবাটাও অংগই ভাগ লয়। এইবোৰক একেলগে পাচনতন্ত্ৰ বোলা হয়। প্ৰথমে মুখত সোমোৱা খাদ্য দাঁতে চোবাই গুৰি কৰা, জিভাই লালতি মিহলি কৰা। ইয়াৰ পাছত পাকস্থলীৰ পাকগ্ৰন্থিৰ এচিডে আমলিক কৰি বীজাণু ধ্বংস কৰা আৰু প্ৰটিন ভাগ আংশিক পাচন ঘটোৱা। লালতিৰ এনজাইমে শৰ্কৰা পাচন ঘটোৱা। ক্ষুদ্ৰান্ত্ৰত যকৃতৰ পিত্তৰসে ক্ষাৰকীয় কৰি চৰ্বিভাগ পাচন কৰাৰ লগতে অগ্ন্যাশয় আৰু আন্ত্ৰিক গ্ৰন্থিৰ পৰা ওলোৱা বিভিন্ন এনজাইমে সকলোবোৰ খাদ্য সৰলীকৰণ কৰি পাচন ক্ৰিয়া সম্পূৰ্ণ কৰা কাৰ্য সম্পন্ন কৰে আৰু ক্ষুদ্ৰান্ত্ৰত থকা ভিলাইৰ জৰিয়তে সৰল পুষ্টিদ্ৰব্যবোৰ তেজে শোষণ কৰে। অৱশেষত বৃহদন্ত্ৰত পাচন নোহোৱা খাদ্য অংশৰ পৰা পানী আৰু কিছুমান লৱণ শোষণ ঘটে আৰু তাত থকা উপকাৰী বেক্টেৰিয়াই চেলুলোজ হজম হোৱাত সহায় কৰে। অৱশিষ্ট অংশ মলভাণ্ডত জমা হৈ সময়ে সময়ে পায়ুৰে বাহিৰ ওলায়। এনেদৰে মানুহৰ পাচন ক্ৰিয়া সম্পূৰ্ণ হয়। নাইবা এই প্ৰশ্নটোৰ উত্তৰ আকৌ এনেদৰে লিখিব পাৰি। মানুহৰ খাদ্যত জটিল উপাদানবোৰ থাকে যিবোৰ পোনপটীয়াকৈ শৰীৰৰ কোষবোৰে ব্যৱহাৰ কৰিব নোৱাৰে। সেইবাবে পাচন প্ৰক্ৰিয়া এক বিশেষ পাচনতন্ত্ৰৰ মাজেৰে সম্পন্ন হয়। এই পাচন অংগবোৰৰ প্ৰধান ভাগ দুটা। এটা হ'ল পাচন নলী বা পৌষ্টিক নলী, মুখৰ পৰা আৰম্ভ কৰি পায়ুলৈ খাদ্যৰ পাচন, অৱশোষণ আৰু বৰ্জন ঘটা পথ বা নলীটোক পাচন নলী বোলে। আনহাতে পাচন নলীৰ লগতে লাগি থকা যিবোৰ অংগই বিশেষ ৰস বা এনজাইম নিঃসৰণ কৰে, যিবোৰে খাদ্যদ্ৰব্য বিভাজন ঘটায়, সেই গ্ৰন্থিবোৰক পাচন গ্ৰন্থি বোলে। সেইবোৰ হ'ল লালতি গ্ৰন্থি, পাকস্থলী গ্ৰন্থি, যকৃত, অগ্ন্যাশয় আৰু আন্ত্ৰিক গ্ৰন্থি। এইবোৰত থকা বিভিন্ন এনজাইমে বিভিন্ন খাদ্যৰ বিয়োজন ঘটাই পাচন ক্ৰিয়া সম্পন্ন হোৱাত সহায় কৰে। এই আটাইবোৰ অংগৰ কাৰ্যৰ ফলতে মানুহৰ পাচন প্ৰক্ৰিয়া সম্পন্ন হয়। G নং প্ৰশ্ন, মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ 6 মাহৰ পৰা 2 বছৰ বয়সলৈ অস্থায়ী দুগ্ধদাঁত গজে। এই দাঁত সৰাৰ পাছত প্ৰাপ্তবয়স্ক হোৱালৈকে 4 প্ৰকাৰৰ মুঠ 32টা স্থায়ী দাঁত গজে। 1 নম্বৰ কৃন্তক দাঁত। চেপেটা বটালিৰ দৰে কাটিব আৰু কামুৰিবলৈ প্ৰত্যেক হনুত দুযোৰকৈ এই দাঁত থাকে। 2 নম্বৰ ছেদক দাঁত। কৃন্তক দাঁতৰ পিছতে অগ্ৰভাগ জোঙা মাংস আৰু টান খাদ্য ছিঙিবলৈ প্ৰত্যেক হনুতে এযোৰকৈ এই দাঁত থাকে। 3 নম্বৰ পুৰঠ পেশক দাঁত। ছেদক দাঁতৰ পিছতে ইয়াতকৈ ডাঙৰ বহল চেপেটা খাদ্য চোবোৱা আৰু গুৰি কৰা প্ৰত্যেক হনুতে দুযোৰকৈ এই দাঁত থাকে। 4 নম্বৰ পেশক দাঁত। ডাঙৰ বহল উপৰিভাগ চেপেটা খাদ্য চোবাই মিহি কৰা প্ৰত্যেক হনুত 3যোৰকৈ এই দাঁত থাকে। 8 নং প্ৰশ্ন, চিত্ৰৰ সহায়ত মানুহৰ পাচনতন্ত্ৰৰ এটা বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ, মানুহৰ পাচনতন্ত্ৰৰ বিভিন্ন অংগসমূহৰ প্ৰধান ভাগ দুটা হ'ল
পাচন নলী আৰু পাচক গ্ৰন্থি। পাচক নলীৰ অংশবোৰ হ'ল মুখ গহ্বৰ, টেটু গ্ৰহিকা, পাকস্থলী ক্ষুদ্ৰান্ত্ৰ, বৃহদন্ত্ৰ আৰু পায়ু। পাচক গ্ৰন্থিবোৰ হ'ল লালতী গ্ৰন্থি, পাকস্থলী গ্ৰন্থি, যকৃত, অগ্নাশয় আৰু আন্ত্ৰিক গ্ৰন্থি। এই বিৱৰণখিনি লিখাৰ লগতে কাঠ পেঞ্চিলৰ সহায়ত অংগবোৰ স্পষ্ট হোৱাকৈ আৰু প্ৰতিটো অংগৰ নামাকৰণ কৰি এটা সুন্দৰ চিত্ৰ আঁকাটো প্ৰয়োজন হ'ব। 6 নং প্ৰশ্ন, স্তম্ভৰ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ বিষয়বোৰ মিলোৱা। স্তম্ভ 1 অগ্নাশয়, লালতী গ্ৰন্থি, যকৃত, মলভাণ্ডাৰ, আন্ত্ৰিক ৰস আৰু স্নেহ পদাৰ্থ। স্তম্ভ 2 ফেটি এচিড আৰু গ্লিচাৰল, পিত্তৰস নিঃসৰণ হয়, খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে, শৰ্কৰা, প্ৰটিন আৰু স্নেহ পদাৰ্থৰ সম্পূৰ্ণ পাচন, মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ, খাদ্যৰ সম্পূৰ্ণ শোষণ। এইখিনি দিয়া আছে। এতিয়া আমি জানো অগ্নাশয় মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ, গতিকে এই দুটা মিলোৱা দৰকাৰ। আমি জানো যকৃতে পিত্তৰস নিঃসৰণ কৰে, গতিকে যকৃতৰ সৈতে পিত্তৰস নিঃসৰণ হয়, মিলোৱা দৰকাৰ। আমি জানো মলভাণ্ডত অৱশিষ্ট মল জমা হয়, গতিকে মলভাণ্ডৰ লগত খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে, মিলোৱা দৰকাৰ। আমি জানো স্নেহ পদাৰ্থ বিভাজন হ'লে ফেটি এচিড আৰু গ্লিচাৰল উৎপন্ন হয়, গতিকে স্নেহ পদাৰ্থৰ লগত ফেটি এচিড আৰু গ্লিচাৰল মিলোৱা দৰকাৰ। আমি জানো লালতী ৰসে শৰ্কৰা পাচন ঘটায় আৰু আন্ত্ৰিক ৰসে বিভিন্ন এনজাইমৰ জৰিয়তে সকলোবোৰ খাদ্য সৰলীকৰণ কৰি পাচন ক্ৰিয়া সম্পূৰ্ণ কৰে, গতিকে ইয়াৰ উত্তৰ দুটা এনেদৰে লিখাই উচিত হ'ব। আন্ত্ৰিক ৰস শৰ্কৰা, প্ৰটিন আৰু স্নেহ পদাৰ্থৰ সম্পূৰ্ণ পাচন, লালতী ৰসে খাদ্যৰ সৈতে সম্পূৰ্ণ মিহলি হৈ শোষণ হোৱাত সহায় কৰে, গতিকে লালতী ৰস খাদ্যৰ সম্পূৰ্ণ শোষণ লিখা উচিত হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ লিখাৰ পদ্ধতি বুজিবলৈ সক্ষম হৈছা আৰু পাঠটোৰ আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। ভিডিঅ' দুটা চালে নিশ্চয় প্ৰশ্ন উত্তৰবোৰ লিখাত আৰু সহজ হ'ব। ধন্যবাদ।